ডিব্ৰুগড় উপকণ্ঠ বকুল মাছগাঁৱৰ বৰনামঘৰত শুকুৰবাৰে ৰাতি গায়ন বায়ন ন্যায় সমিতিৰ উদ্যোগত উদযাপন কৰা হ'ল নাঙল ধোৱা কাৰ্যসূচী। অঞ্চলটোৰ বহু ভক্তই সমাবেত হৈ এই ঐতিহ্যবাহী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নাঙল ধোৱা উৎসৱ হৈছে অসমৰ এক কৃষিভিত্তিক পৰম্পৰা। খেতি-বাতিৰ কষ্টকৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে কৃষকসকলে পথাৰৰ নাঙল জুঙলি থৈ সমজুৱা ৰূপত এই উৎসৱ পালন কৰি আহিছে। উৎসৱত বিশেষকৈ ঢেঁকীত প্ৰস্তুত কৰা বৰা চাউলৰ গুড়ি আৰু তৰা পাত ব্যৱহাৰ কৰা হয় যদিও আধুনিক সময়ত ঢেঁকীৰ ঠাই ল'লে মেচিনৰ পিঠাই। বিশেষকৈ উজনি অসমৰ মটক সমাজত নাঙল ধোৱা পিঠা বহুলভাৱে প্ৰচলিত। এই জনগোষ্ঠীৰ লোকসকলে পৰম্পৰা আৰু নিয়মৰ মাজেৰে এই উৎসৱ বহু যুগ ধৰি সংৰক্ষণ কৰি আহিছে। আমাৰ বকুল মাছগাঁও শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰজনত আমাৰ বকুল মাছগাঁও শৰণীয়ালৰ শৰণীয়াল পুৰণা শৰণীয়াল সকলোৱে একত্ৰিত হৈ আমাৰ যিসকল মটক জনগোষ্ঠী মায়মা ধৰ্মৰ ৰীতি নীতি গায়ন বায়ন অনুশীলনৰ কাৰ্যসূচী আমি চলাই আছিলোঁ। এই গায়ন বায়নৰ কাৰ্যসূচী পুৰণাসকলে একত্ৰিত হৈ এটা 15 দিন ধৰি আমি কাৰ্যসূচী চলালোঁ। 15 দিনৰ পাছত আমাৰ যৱনিকা পৰিব। তাৰ আগে আগে আমি সকলো গায়নীয়ালসকলে চিন্তা চৰ্চা কৰি এইবাৰ বকুল মাছগাঁৱত প্ৰতি ঘৰে যি বছৰ খেতি কৰি যিটো আমাৰ নাঙল ধোৱা বুলি এটা পিঠা পৰ্ব এটা চলি আছিল, সেই পৰ্বটো প্ৰায় লুপ্ত হৈ গৈছেগৈ। সেই গতিকে আমি সমূহীয়া হিচাপে এই কাৰ্যসূচীটো হাতত ল'বৰ কাৰণে আমাৰ বিষয়ববীয়া কেইজনমানে চিন্তা চৰ্চা কৰিলে। যিহেতু মোৰ কাষতে আছে এজন ৰমণী হাজৰিকা ৰাতুলচন্দ গাঁওবুঢ়া, অন্যতম মোৰ ভাতৃপ্ৰতিম সঞ্জিত হাজৰিকা, তেখেতৰ মুখেদি প্ৰচাৰ হৈছিল। আমি সকলোৱে কথাটো গুৰুত্ব সহকাৰে লৈ আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে আমি যত্ন কৰিলোঁ। আমাৰ সমাজত যিসকল জ্যেষ্ঠ গাঁওবুঢ়া বুলি আমি ধৰ্মীয় ৰীতি নীতি সমাজত চলাওঁ, তেখেতলোককো আমি আজি আমন্ত্ৰণ কৰিলোঁ। আমাৰ শৰণীয়ালসকলৰ আমাৰ নিজৰ নিজৰ ঘৰৰ পৰিবাৰবিলাকো আছিলে, তেখেতলোকে আহি আমাৰ এই কাৰ্যত সহযোগ কৰি আমাৰ এই বকুল মাছগাঁৱত কলাক্ষেত্ৰত আজি প্ৰথমবাৰৰ বাবে আমি এই নাঙল ধোৱা পৰ্বটো আয়োজন কৰিছোঁ। সকলোৱে সন্মিলিতভাৱে আমি এইটো গ্ৰহণ কৰা হৈছে আৰু বছৰ দিনলৈ যাতে আমাৰ সকলোজনে মিলা প্ৰীতিৰে থাকে তাকে কামনা কৰি এই কাৰ্যসূচীটো আমি আজি সমাপ্ত কৰিছোঁ। এইটো এটা আমাৰ জনগোষ্ঠীয় পৰম্পৰা। আমি সাধাৰণতে খেতি বাতি শেষ কৰি আগতে প্ৰত্যেক ঘৰৰ মানুহে নাঙল ধোৱা পিঠা খোৱা পৰ্ব এটা আয়োজন কৰে। আজিকালি যিহেতু পৰম্পৰাটো প্ৰায় ঘৰুৱালীভাৱে উঠি গৈছে, এইটো কাৰণে আজি আমি পৰম্পৰা ৰক্ষা কৰি আজি নামঘৰতে ভকত বৈষ্ণৱ লগ হৈ একত্ৰিত হৈ সহযোগীসকলৰ উপস্থিতি আজি এই কাৰ্যসূচী সমাপন কৰিলোঁ। ডিব্ৰুগড়ৰ পৰা বসন্ত শইকীয়াৰ ৰিপৰ্ট, অসম 360। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।